আশা কৰিছোঁ আপোনালোকে ভালেই আছে আৰু মোৰো ভাল। আজি মোৰ বহুতেই ভাল বুলি ক'ব পাৰি আৰু আজি মোৰ কাৰণে স্পেচিয়েল ডে' হয়। কি কাৰণেনো মই স্পেচিয়েল ডে' বুলি কৈছোঁ, কি কাৰণে মোৰ আজি মোৰ মনটোনো ইমান বেছি ভাল। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই চাগে গম পাইছেই, এখেত আৰু মোৰ আজি যুগ্ম জীৱনৰ 2 বছৰ সম্পূৰ্ণ হ'ল। সেইকাৰণে আপোনালোকক আজিৰ দিনটো মোৰ বাবে বহুত স্পেচিয়েল ডে' বুলি কৈছোঁ, মানে মোৰ হাজবেণ্ডৰ কাৰণেও স্পেচিয়েল ডে' হয়। সকলোৱে জানে যে এজনী ছোৱালীৰ বিয়াৰ দিনটো কিমান এটা ভাল দিন, কিন্তু দুখৰো হয়, কাৰণ সৰুৰ পৰা ডাঙৰ হোৱা ঘৰখন এৰি থৈ আহিবলগীয়া হয়। নিজৰ মা দেউতা বা ভাইটি ভণ্টি সকলোকে এৰি থৈ আহিব লগা হয়। মোৰ বাৰু ভাইটি এটাহে আছে আৰু মা দেউতা তেখেতলোকক এৰি থৈ আহিব লাগিছিলে। সেই দিনটো এটা দুখৰো দিন হৈছিলে। মই বাৰু তেনেকৈ ঘৰৰ পৰা বিয়া পাতি পিনে অহা নাই, যে মই পলাই বিয়া হৈছোঁ এখেতৰ লগত। আমাৰ লাভ মেৰেজ হয়, ঘৰৰ পৰা একচেপ্ট কৰা নাছিলে আৰু পিছত লাহে লাহে একচেপ্ট কৰিলেগৈ। মই তেখেতক বহুতেই বেছি ভাল পাওঁ। কিমান বেছি ভাল পাওঁ মই আপোনালোকৰ আগত মই ক'ব নোৱাৰোঁ। আপোনালোকে হয়তো নাজানে, তেখেত মোৰ সৈতে নাথাকে আৰু ময়ো তেখেতৰ সৈতে নাথাকোঁ। তেখেতো মোৰ পৰা বহুত দূৰত থাকে আৰু ময়ো তেখেতৰ পৰা বহুত দূৰত থাকোঁ, যিহেতু তেখেত কৰ্মসূত্ৰে মোৰ লগত থাকিব নোৱাৰে আৰু ময়ো তেখেতৰ লগত সকলো জেগাত যাব পৰা জেগা নহয় আৰু যাব নোৱাৰোঁ। তো আজি মোৰ বহুত বেয়াও লাগি আছে, কাৰণ তেখেত মোৰ লগত আজিৰ দিনটোত নাই। বাদ দিয়ক, আজিৰ দিনটোত মন বেয়া কৰিব নাপায়, হয়নে? এটাই ক'ম, মোৰ প্ৰিয়জনলৈ মই SMS এটা দিব বিচাৰিছোঁ। কিনো ক'ম মই তোমাক, মোৰ সকলো মনৰ আশা পূৰণ কৰা মানুহজন তুমিয়েই আৰু মোৰ জীৱনৰ গতিপথ সলনি কৰি দিয়া মানুহজনো তুমিয়েই। মোৰ সুখৰ দুখৰ লগত হাতত হাত ধৰি আগবঢ়া মানুহজনো তুমিয়েই। যেনেদৰে মোক হাতত ধৰি তুমি আগুৱাই নিছা, জীৱনৰ শেষ ক্ষণলৈকেও তুমি মোক হাতত ধৰি আগুৱাই নিবা বুলি মই আশা কৰিলোঁ। তোমাৰ কোলাতে মই মৃত্যু পৰ্যন্ত জীয়াব বিচাৰোঁ। মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।